Hey guys, welcome to the new vlog. বহুত দিন ব্লগ চক দিব পৰা নাছিলোঁ চেনেলটো আজি লংডিং যোৱা এটা প্লেনিং হ'ল আমাৰ লগত আছে আমান বৈদ্যুজ্য ৰেহা আৰু দুজন আহি আছে ছজনৰ এটা দলে আমি মানে লংডিং যাম আজি তো ভাবিলোঁ ব্লগ এটা বনাওঁ চাই দেখক কি হয় ভাল লাগিব আৰু এই দুজন আছে এজন নতুন লগৰ হাই হেল্ল' এজন চলো চলতে হ্যাঁ তো গাইজ পাই গ'লোঁ সেই অৰুণাচলত এণ্টাৰ কৰাৰ লগে লগে পাছ উলিয়াব লাগিব চ' পাছখন উলিয়াই ল'লোঁ পাছখনৰ পাৰ পাৰ্চন 50K লৈছে তো ফাইনেলি আমি পাই গ'লোঁ সেই অৰুণাচল প্ৰদেশ লংডিঙলৈ বেছি দূৰ নাই অলপমান আছে 5 কিলোমিটাৰমান আছে তো এটা ভিউ পইণ্ট আছে চাই লওক আমি ফুৰিব যাম আৰু বৰষুণ নিদিব এয়া চব গতি আমাৰ ভিউটো মজা আছে দেই ভিউ মজা আছে কিন্তু বৰষুণ এয়া তো আমি পাই গ'লোঁ সেই এতিয়া হেলিপেড ভালকৈ লংডিঙৰ হেলিপেড কেনেকুৱা লাগিছে কোৱা ঠাণ্ডা লাগিছে এইজনা কি হৈছে জানো ইমান দেৰি মূৰত ওলাইছে চাওক আমি তিতি আহিলোঁ এয়া পাই গ'লোঁ অৰুণাচল একেবাৰে টপ পইণ্টত আছোঁ তো গাইজ আমি লংডিং চাই কৰি ঘূৰি আহিলোঁ অসম সোমাম আৰু বহি আছোঁ তো ভিডিঅ'টো চাই কেনে পালে ক'ব যদি ভাল পালে ভিডিঅ'টো লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যদি ভাল লাগিলে বেছি ভাল লাগিলে তেতিয়া শ্বেয়াৰ কৰি দিব ধন্যবাদ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে